চেষ্টা চলাইছোঁ এইখিনি সময়তে প্ৰত্যক্ষ কৰিছোঁ এই সময় বেদখলকাৰী মানুহেৰে উপচি থকা কবু চাপৰি এটা জনপ্ৰাণীহীন চাৰিওফালে সেউজীয়া আস্তৰণ গছ গছনিৰে পৰিপূৰ্ণ হৈ পৰিছে ঘাঁহনি বনাঞ্চলেৰে পৰিপূৰ্ণ হৈ পৰিছে এই জনপ্ৰাণীহীন কবু চাপৰিত আমি প্ৰত্যক্ষ কৰিছিলোঁ আজি উদ্ধাৰ অভিযানত চৰাই চিৰিকটিৰ মাত আৰু পৰিভ্ৰমী বহু পক্ষী আমি প্ৰত্যক্ষ কৰিছিলোঁ মই প্ৰত্যক্ষ কৰিছিলোঁ হেনজাতীয় এবিধ চৰাই হিমালয় পৰ্বতমালাৰ পৰা এই পক্ষীবিধ পৰিভ্ৰমণ কৰে তাৰোপৰি প্ৰত্যক্ষ কৰিছিলোঁ নলকটা ভাটৌ শালিকা হেতুলুকা আৰু অনেক তেনেকৈ বন চিৰিকা মই ইয়াত প্ৰত্যক্ষ কৰিছিলোঁ বেলেগ ধৰণৰ আৰু এটা মই ইয়াত প্ৰত্যক্ষ কৰিছিলোঁ মুনিয়া ৰেড মুনিয়া সম্ভৱতঃ ৰেড মুনিয়া স্পটেড ৰেড মুনিয়া হ'ব যেন লাগিছে ডিঙিটো ৰঙা কিন্তু পুটপুটীয়া এই মুনিয়া চৰাই মই দেখিছিলোঁ ইয়াত সেই চৰাইবিলাক ইয়াত সমাগম হোৱা দেখিছোঁ আৰু তাৰপিছতে আমি কিছু অঞ্চল পৰিভ্ৰমণ কৰাৰ পিছত প্ৰত্যক্ষ কৰিছিলোঁ বান্দৰ ইয়াত এতিয়াও বান্দৰ কিছু দেখিব জীয়াই আছে তাৰপিছতে বনৰীয়া ঘোঁৰাৰ বিচৰণ থলীৰূপে বিখ্যাত আপোনাৰ চুৰকে চাপৰি ৰংদৈ চাপৰি এই কাষতে পবা বনাঞ্চলৰ এই কবু চাপৰিলৈ আগমন হোৱা বহুতো বনৰীয়া ঘোঁৰাও প্ৰত্যক্ষ কৰিছিলোঁ গতিকে কবু চাপৰি এতিয়া ইয়াৰ পৰা মানুহ উচ্ছেদিত হোৱাৰ লগে লগে বন্যপ্ৰাণীৰে ক্ৰমান্বয়ে উপচি পৰিব ধৰিছে আমি জানো যে কবু চাপৰি ডিব্ৰু-চৈখোৱা দিহিং অভয়াৰণ্য আৰু পবা বৰ্ষাৰণ্যৰ মাজত অৱস্থিত আৰু এই নদীদ্বীপখনেই হৈছে বন্যপ্ৰাণীৰ একমাত্ৰ কৰিডৰ গতিকে বন্যপ্ৰাণীসমূহ কবু চাপৰি কৰিডৰ হিচাপে ব্যৱহাৰ কৰি চাৰিওপিনে সিঁচৰতি হৈ থকা বনাঞ্চলসমূহত বিচৰণ কৰাৰ এতিয়া প্ৰত্যক্ষ কৰা হৈছে